আলু আমাৰ সকলোৰে পৰিচিত খাদ্য। এই আলুবিধ খাবলৈ মিঠা হয় কাৰণে ইয়াক মিঠা আলু বুলি কয়। সাধাৰণতে মিঠা আলু সিজাই অথবা পুৰি খোৱা হয়। মিঠা আলুৱে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। মগজুৰ বিকাশৰ বাবে উপকাৰী মিঠা আলু। মিঠা আলুৱে শৰীৰত ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা বৃদ্ধি কৰে। মিঠা আলুৱে শৰীৰত ভিটামিন এৰ মাত্ৰা বৃদ্ধি কৰে। মধুমেহ ৰোগৰ বাবে মিঠা আলু উপকাৰী। শৰীৰৰ অৱসাদ দূৰ কৰে মিঠা আলুৱে। মিঠা আলু ছাল আৰু চুলিৰ বাবে যথেষ্ট উপকাৰী। মিঠা আলুৱে হজম শক্তি বৃদ্ধি কৰে। মিঠা আলুৱে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। মহিলাৰ সন্তান জন্ম দিব পৰা ক্ষমতাও বৃদ্ধি কৰে মিঠা আলুৱে। দৃষ্টিশক্তি বৃদ্ধি কৰে মিঠা আলুৱে। সাধাৰণতে বিশ্বাস কৰা হয় যে মিঠা বস্তুৱে ডায়েবেটিছ বৃদ্ধি কৰে, কিন্তু মিঠা আলু এনেকুৱা এবিধ পাচলি যি সোৱাদত মিঠা কিন্তু ডায়েবেটিছত উপকাৰী। মিঠা আলু ঠিক আলুৰ দৰেই। মিঠা আলুত বহুতো ঔষধি গুণ থাকে। শীতকালত মিঠা আলু উতলাই বা বেকিং কৰি সকলোৱে খাবলৈ ভাল পায়। ডায়েবেটিছ ৰোগত মিঠা আলু অতি উপকাৰী। মিঠা আলুত ডায়েবেটিছ প্ৰতিৰোধী গুণ আছে। ডায়েবেটিছৰ উপৰিও মিঠা আলু আন বহু ৰোগত উপকাৰী। মিঠা আলুৱে ওজন কমোৱাত সহায় কৰে। ইয়াত কেলৰিৰ পৰিমাণ অতি কম, লগতে ই আঁহৰ ভাল উৎসও। মিঠা আলুৱেও অতিমাত্ৰাত খাদ্য খোৱাৰ পৰা ৰক্ষা কৰে। এনে পৰিস্থিতিত ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰিলে মিঠা আলু খাব পাৰে। হজম শক্তিৰ ক্ষেত্ৰত মিঠা আলু উপকাৰী। ইয়াত আঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে খাদ্য হজম কৰাত সহায় কৰে। মিঠা আলু খালে পাচনতন্ত্ৰ মজবুত হয়। ইয়াৰ বাবে বদহজম আৰু কোষ্ঠকাঠিন্যৰ কোনো সমস্যা নাই। মিঠা আলু হৈছে পুষ্টিকৰ উপাদানৰ ভঁৰাল। ইয়াত কলিন নামৰ এটা পুষ্টিকৰ উপাদান থাকে যিয়ে স্মৃতিশক্তি বৃদ্ধিৰ কাম কৰে। মিঠা আলু স্নায়ুতন্ত্ৰৰ বাবে উপকাৰী। মিঠা আলু খালে পেশীটো উপকাৰ হয়। মিঠা আলুত এণ্টিঅক্সিডেণ্টৰ উপৰিও কেঞ্চাৰ প্ৰতিৰোধী গুণো থাকে। মিঠা আলুত থকা পুষ্টিকৰ উপাদানে কেঞ্চাৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে। মিঠা আলু খালে বহু প্ৰকাৰৰ কৰ্কট ৰোগৰ আশংকা দূৰ হয়। মিঠা আলুত বিটা কেৰোটিন থাকে, যিয়ে চকুৰ উপকাৰ কৰে। ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু এন্থোচায়ানিন থাকে। দৈনিক মিঠা আলু খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি হ'ব পাৰে।